নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ হিন্দী পল্লৱ ভাগ 1ৰ চেপ্টাৰ নম্বৰ 12 অভ্যাস কি মহিমা পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ অসমীয়াত। ভিডিঅ'টি ভাল লাগিলে এটি লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 77 উলিয়াই লোৱা। ইয়াত চোৱা নম্বৰ 1ত লিখিছে अभ्यास की महिमा कहानी को पढ़ो समझो और अपने ढंग से सुनाओ। ইয়াত তোমালোকক কৈছে अभ्यास की महिमा কাহিনীটো পঢ়া বুজা আৰু নিজৰ যেনেকৈ পাৰা তেনেকৈ কোৱা। এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পাছত নম্বৰ 2ত লিখিছে उत्तर दो মানে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে বুপদেৱ কেঁচা বালক থা। ইয়াত তোমালোকক সুধিছে বুপদেৱ কেনেকুৱা ল'ৰা আছিল। ইয়াৰ উত্তৰটি হ'ব বুপদেৱ এক মনবুদ্ধি বালক থা। তাৰ মানে বুপদেৱ এজন মনবুদ্ধি মানে কম বুদ্ধি থকা ল'ৰা আছিল। ইয়াৰ পাছত খ নম্বৰত প্ৰশ্ন দিছে চোৱা बुपदेव के सहपाठी उसे क्या कहकर चिढ़ाते थे। ইয়াত তোমালোকক সুধিছে বুপদেৱৰ সহপাঠী মানে লগৰীয়াবোৰে কি বুলি জোকাইছিল। यार उत्तरटी হ'ব बुपदेव के सहपाठी उसे बुद्धू और मूर्ख कहकर चिढ़ाते थे। তাৰ মানে বুপদেৱৰ সহপাঠী ল'ৰাবিলাকে বুপদেৱক বুৰ্বক আৰু মূৰ্খ বুলি জোকাইছিল। ইয়াৰ পাছত গ নম্বৰত প্ৰশ্ন দিছে চোৱা ইয়াত লিখিছে गुरुजी ने बुपदेव को कहाँ भेजने का निश्चय किया। তাৰ মানে ইয়াত তোমালোকক সুধিছে গুৰুদেৱে বুপদেৱক কলৈ পঠোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ উত্তৰটি হ'ব गुरुजी ने बुपदेव को गाँव भेजने का निश्चय किया। তাৰ মানে গুৰুদেৱে বুপদেৱক গাঁৱলৈ পঠোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পাছত নম্বৰ 3ত চোৱা ইয়াত লিখিছে কাহিনী को पढ़कर उत्तर लिखो। তাৰ মানে ইয়াত কৈছে কাহিনীটো পঢ়ি উত্তৰ লিখা। ক নম্বৰত প্ৰশ্ন দিছে औरतें कुएं पर क्या कर रही थी। ইয়াত তোমালোকক সুধিছে মহিলাসকলে কুঁৱাৰ ওচৰত কি কৰি আছিল। ইয়াৰ উত্তৰটি হ'ব औरतें कुएं से अपने घड़े में पानी भर रही थी। তাৰ মানে মহিলাসকলে কুঁৱাৰ পৰা নিজৰ পানী ৰখা কলহসমূহত পানী ভৰাই আছিল। ইয়াৰ পাছত খ নম্বৰত প্ৰশ্ন দিছে कुएं की जगत पर गड्ढे कैसे बने थे। ইয়াত তোমালোকক সুধিছে যে কুঁৱাৰ ওপৰৰ ঠাইডোখৰত সৰু সৰু গাঁতৰ নিচিনা কি আছিল। ইয়াৰ উত্তৰটি হ'ব कुएं की जगत पर बार बार घड़े रखने से गड्ढे बने थे। তাৰ মানে কুঁৱাৰ ওপৰৰ ঠাইডোখৰত পানীৰ পাত্ৰসমূহ বাৰে বাৰে ৰখাৰ বাবে ঠাইডোখৰত সৰু সৰু গাঁতৰ সৃষ্টি হৈছিল। ইয়াৰ পাছত গ নম্বৰত প্ৰশ্ন দিছে বুপদেৱ পাঠশালা কিয় লौट आया। তাৰ মানে ইয়াত তোমালোকক সুধিছে বুপদেৱে কিয় বিদ্যালয়লৈ উভতি আহিছিল। এই प्रश्नটির उत्तर হ'ব बुपदेव को ज्ञात हो चुका था कि जब मिट्टी के घड़े रखने से पत्थर घिस सकते हैं तो बार बार अभ्यास करने से उसे विद्या क्यों नहीं मिल सकती। इस कारण वो अपने पाठशाला लौट आया। তাৰ মানে ইয়াত কৈছে বুপদেৱে বুজিব পাৰিছিল যে মাটিৰ পানী ৰখা পাত্ৰৰ দ্বাৰা যদি শিল ক্ষয় হ'ব পাৰে তেন্তে বাৰে বাৰে অভ্যাস কৰি মই কিয় শিক্ষা লাভ কৰিব নোৱাৰোঁ। সেইবাবে সি বিদ্যালয়লৈ উভতি আহিছিল। ইয়াৰ পাছত ঘ নম্বৰত প্ৰশ্ন দিছে বুপদেৱ बड़ा होकर क्या बना। তাৰ মানে ইয়াত সুধিছে বুপদেৱ ডাঙৰ হয় কি বনিলে। ইয়াৰ উত্তৰটি হ'ব বুপদেৱ बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना। তাৰ মানে বুপদেৱ ডাঙৰ হয় সংস্কৃতৰ এজন প্ৰসিদ্ধ পণ্ডিত হয়। ইয়াৰ পাছত নম্বৰ 4ত চোৱা ইয়াত লিখিছে अभ्यास की महिमा कहानी तुम्हें कैसी लगी। इससे तुम्हें कौन सी सीख मिली। ইয়াত কৈছে अभ्यास की महिमा কাহিনীটো তোমালোকক কেনেকুৱা লাগিলে আৰু ইয়াৰ পৰা তুমি কি শিক্ষা পালা। ইয়াৰ উত্তৰটি হ'ব अभ्यास की महिमा कहानी मुझे बहुत अच्छी लगी। তাৰ মানে অভ্যাসৰ গুৰুত্ব কাহিনীটো মোৰ বৰ ভাল লাগিল। अभ्यास की महिमा कहानी से हमें यह सीख मिलती है कि लक्ष्य चाहे जितना भी कठिन क्यों ना हो। তাৰ মানে অভ্যাস কি মহিমা কাহিনীটোৰ পৰা আমি এইটোৱে শিক্ষা পাওঁ যে लक्ष्य जिमाने कठिन নহওক কিয় अगर अभ्यास और लगन से काम करे तो उसे आसानी से हासिल किया जा सकता है। যদি অভ্যাস আৰু একাগ্ৰতাৰে কাম কৰা হয় তাত অতি সোনকালে সফলতা লাভ কৰিব পাৰি। ইয়াৰ পাছত নম্বৰ 5ত লিখিছে इसी तरह की कोई अन्य कहानी पढ़ो और उसे संक्षेप में अपने साथियों को सुनाओ। তাৰ মানে ইয়াত কৈছে এইটোৰ নিচিনা অন্য এটি কাহিনী পঢ়া আৰু সেইটো সংক্ষেপত নিজৰ বন্ধুসকলক কোৱা।
এইটো তোমালোকক নালাগে। ইয়াৰ পাছত নম্বৰ 6ত লিখিছে লিখো মানে লিখা। ক নম্বৰত দিছে ये गड्ढे किसने बनाए हैं। এই গাঁতবিলাক কোনে বনালে। তলত লিখিছে কিসনে কাহা, তাৰ মানে ওপৰৰ এই কথাষাৰ কোনে কৈছিলে লিখিবলৈ কৈছে। এইটো হ'ব ভূপদেৱ নে কাহা। আকৌ ইয়াৰ তলতে লিখিছে কিসছে কাহা, তাৰ মানে কাক কৈছিল এই কথাষাৰ। ইয়াৰ উত্তৰটি হ'ব औरतों से কাহা, তাৰ মানে মহিলাসকলক কৈছিল। ইয়াৰ পাছত সিটো ছাইডত খ নম্বৰত লিখিছে ये गड्ढे हमने नहीं बनाए हैं, তাৰ মানে এই গাঁতবিলাক আমি বনোৱা নাই। ইয়াৰ তলতে লিখিছে চোৱা কিসনে কাহা, তাৰ মানে এই কথাষাৰ কোনে কৈছিল। এইটো হ'ব औरतों ने কাহা, মানে মহিলাসকলে কৈছিল। আকৌ ইয়াৰ তলতে লিখিছে কিসছে কাহা, তাৰ মানে কাক কৈছিল। এইটো হ'ব ভূপদেৱ से কাহা, মানে ভূপদেৱক কৈছিল। তাৰ পাছত নেক্সট পেজত পেজ নম্বৰ 28ত নম্বৰ 7ত লিখিছে आओ पढ़े दोहराए और लिखे। ইয়াত কৈছে আহা পঢ়ো আৰু লিখো। ক নম্বৰত যুক্তাক্ষৰ ভাঙি দেখুৱাইছে আৰু শব্দ গঠন কৰিছে। ক নম্বৰত প্ৰথমত লিখিছে দ যোগ য়। শব্দকেইটা দিছে বিদ্যা গদ্য, আৰু দুটা শব্দ তোমালোকক লিখিবলৈ দিছে। এই দুটা শব্দ হ'ব পদ্য আৰু বিদ্যাপতি। ইয়াৰ পাছত দিছে দ যোগ ধ। শব্দ দিছে বুদ্ধি আৰু বুদ্ধু। ইয়াৰ পাছৰ শব্দ দুটা হ'ব প্ৰসিদ্ধ আৰু শুদ্ধ। ইয়াৰ পাছত আছে দ যোগ ব। ইয়াৰ শব্দ দুটা দিছে বিদ্বান আৰু দ্বেষ। ইয়াৰ পাছৰ শব্দ দুটা হ'ব দুৱাৰ আৰু দ্বীপ। ইয়াৰ পাছত খ নম্বৰত শব্দ ভাঙি দেখুৱাইছে। ইয়াত চোৱা প্ৰথমত লিখিছে ক্ষমা। ইয়াৰ শব্দটো ভাঙি দেখুৱাইছে ক যোগ ছ যোগ অ যোগ ম যোগ আ। ইয়াৰ পাছৰ শব্দটো তোমালোকক কৰিব দিছে কক্ষা। ইয়াৰ শব্দ ভাঙনি হ'ব ক যোগ অ যোগ ক যোগ ছ যোগ আ। ইয়াৰ পাছৰটো কৰি দিছে মিত্ৰ। ইয়াৰ পাছৰটো তোমালোকক কৰিব দিছে পত্ৰ। ইয়াৰ শব্দ ভাঙনি হ'ব প যোগ অ যোগ ত যোগ ৰ যোগ অ। ইয়াৰ পাছত জ্ঞান শব্দটিৰ ভাঙনি তোমালোকক কৰি দিছে। ইয়াৰ পাছত যজ্ঞ শব্দটো তোমালোকক কৰিব দিছে। ইয়াৰ শব্দ ভাঙনিটো হ'ব য় যোগ অ যোগ জ যোগ নিয়া যোগ আ। ইয়াৰ পাছত পৰিশ্ৰম শব্দটো তোমালোকক কৰি দিছে আৰু বিশ্ৰাম শব্দটো তোমালোকক কৰিব দিছে। এইটো হ'ব ব যোগ ই যোগ ছ যোগ ৰ যোগ আ যোগ ম যোগ অ। ইয়াৰ পাছত নম্বৰ 8ত লিখিছে পঢ়ো সমঝো লিখো। পঢ়া বুজা আৰু লিখা। ইয়াত লিখিছে অৰ্জন অৰ্জন। ইয়াৰ পাছৰখিনি তোমালোকক কৰিবলৈ দিছে। ইয়াৰ কাষতে শব্দসমূহ দিছে। শুদ্ধ শব্দটি বাছনি কৰি লিখিব লাগে। ইয়াৰ দ্বিতীয় শব্দটি দিছে মূৰখ। এইটো হ'ব মূৰ্খ। ইয়াৰ পাছত দিছে মৰম। এইটো হ'ব মৰ্ম। ইয়াৰ পাছৰ শব্দটি আছে ধৰ্ম। এইটো হ'ব ধৰ্ম। ইয়াৰ পাছৰ শব্দটি আছে কৰম। এইটো হ'ব কৰ্ম। ইয়াৰ পাছৰ একেবাৰে শেষৰ শব্দটি হৈছে শৰম। এইটো হ'ব শৰ্ম। ইয়াৰ পাছত নেক্সট 79 পেজত চোৱা नंबर 9 लिखिसे जिन शब्दों का अर्थ प्राय एक सा होता है उन्हें पर्यायवाची शब्द कहते हैं। तार माने এই সেন্টেন্সটিত কৈছে যোনবিলাক শব্দ প্ৰায় একেই হয় সেইবিলাক শব্দক पर्यायवाची शब्द মানে আমি অসমীয়াত কওঁ সমাৰ্থক শব্দ। जैसे हवा पवन समीर आदि। नीचे दिए गए शब्दों के दो दो पर्यायवाची शब्द लिखो। तार माने ইয়াত তোমালোকক কৈছে তলত দিয়া শব্দসমূহৰ দুটাকৈ সমাৰ্থক শব্দ লিখা। শব্দসমূহ দিছে চোৱা বালক औरत गुरु घड़ा पानी আৰু प्रसिद्ध। প্ৰথমটো দিছে বালক। ইয়াৰ সমাৰ্থক শব্দ হ'ব লড়কা আৰু বেটা। ইয়াৰ পাছৰ শব্দটি হৈছে औरत। ইয়াৰ সমাৰ্থক শব্দ হ'ব স্ত্ৰী আৰু মহিলা। ইয়াৰ পাছৰ শব্দটি হৈছে গুৰু। ইয়াৰ সমাৰ্থক শব্দ দুটা হৈছে শিক্ষক আৰু আচাৰ্য। ইয়াৰ পাছৰ শব্দ আছে ঘड़ा। ইয়াৰ সমাৰ্থক শব্দ দুটা হৈছে মটকা আৰু কলশ। ইয়াৰ পাছত নেক্সট শব্দটি হৈছে পানী। ইয়াৰ সমাৰ্থক শব্দ দুটা হৈছে জল আৰু নীৰ।
ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটো হৈছে প্ৰসিদ্ধ। ইয়াৰ সমাৰ্থক শব্দ দুটা হৈছে খ্যাতি আৰু মশহুৰ। ইয়াৰ পাছত নম্বৰ 10 চোৱা, ইয়াত লিখিছে পাঠ মে আয়ে 5 সংখ্যা শব্দ চুনো और उनसे বাক্য বনাও। ইয়াত তোমালোকক কৈছে পাঠত অহা 5টা সংখ্যা শব্দ বাছনি কৰা আৰু এইবিলাকৰ পৰা বাক্য সাজা। তোমালোকে ইয়াৰ আগৰ পাঠটিত সংখ্যা শব্দৰ বিষয়ে পাই আহিছা। যি কি নহওক এই প্ৰশ্নটিৰ উত্তৰ হ'ব 5টি সংখ্যা শব্দ হৈছে বালক, গুৰু, গাঁও, কুঁৱা আৰু মিट्टी। বালক শব্দটিৰ বাক্যটি হৈছে বুপদেৱ এক মন্দবুদ্ধি বালক था। ইয়াৰ পাছত আছে গুৰু, বুপদেৱ को गुरुजी समझाते थे। ইয়াৰ পাছৰ শব্দটি হৈছে গাঁও। ইয়াৰ বাক্যটি হৈছে ভাৰত में अधिक गाँव है। ইয়াৰ পাছৰ শব্দটি হৈছে কুঁৱা। ইয়াৰ বাক্যটি হৈছে কুঁৱে में पानी होता है। ইয়াৰ পাছৰ শব্দটি হৈছে मिट्टी। ইয়াৰ বাক্যটি হৈছে मिट्टी में फसल होती है। ইয়াৰ পাছত নম্বৰ 11ত লিখিছে अपने शिक्षक की मदद से इस दोहे का अर्थ समझो। তাৰমানে ইয়াত তোমালোকক কৈছে শিক্ষকৰ সহায়ত তলত দিয়া কথনটোৰ অৰ্থ বুজা। তলত লিখিছে करत करत अभ्यास ते जरमती होत सुजान रसरी आवत जाते सिल पर पड़त निशान। यार उत्तरटी हब कुएं की रस्सी को खींचने और छोड़ने के कारण जिस प्रकार पत्थर पर भी निशान बन जाते हैं, उसी प्रकार बार बार अभ्यास करने पर मूर्ख भी ज्ञानी बन सकते हैं। তাৰমানে ইয়াত কৈছে কুঁৱাৰ ৰছীডাল বাৰে বাৰে টনা এৰা কৰাৰ কাৰণে যেনেকৈ শিলৰ ওপৰত চিন বহে, ঠিক তেনেকৈয়ে বাৰে বাৰে অভ্যাস কৰিলে এজন মূৰ্খ মানুহ জ্ঞানী হ'ব পাৰে। ইয়াৰ পাছত নম্বৰ 12ত সুলেখ লিখিবলৈ দিছে। এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পাছৰ নেক্সট পেজত চোৱা, পেজ নম্বৰ 80ত 13 নম্বৰত লিখিছে আহো ইন বাক্যকো সমঝে। আহা এই বাক্যসমূহ বুজা। এই বাক্যসমূহত ক'ত হু ব্যৱহাৰ হ'ব, ক'ত হে ব্যৱহাৰ হ'ব আৰু ক'ত হো হ'ব এইবিলাক জানিবৰ বাবে বাক্যসমূহ দিছে। প্ৰথম বাক্যটোত লিখিছে মে পঢ়তা হু মানে মই পঢ়োঁ, वो खेलता है মানে সি খেলে, आप जानते हैं মানে আপুনি জানে, तू पढ़ता है মানে তুমি পঢ়া, राजू पढ़ता है মানে ৰাজুৱে পঢ়ে, सोनिया और मनोज खेलते हैं মানে सोनिया আৰু মনোজে খেলে, तुम पढ़ते हो মানে তুমি পঢ়া। ইয়াৰ পাছত हम पढ़ते हैं মানে আমি পঢ়োঁ। ইয়াৰ তলত লিখিছে अब खाली जगह भरो মানে এতিয়া তোমালোকক কৈছে খালী ঠাই পূৰ কৰা। मैं छात्र ड्रेस या तो मैं छात्र हूँ, तू लिखता ड्रेस या तो तू लिखता है। यार पास लिखे तुम कलाकार ड्रेस या तो हो तुम कलाकार हो, हम विद्यार्थी ड्रेस या तो हम विद्यार्थी हैं। यार पास आप शिक्षक ड्रेस या तो आप शिक्षक हैं। यार पास हेतु साइड लिखिसे मैं छात्रा ड्रेस या तो मैं छात्रा हूँ। यार पास लिखिसे तुम लिखते या तो तुम लिखते हो। यार पास तुम महान ड्रेस ये तो हब तुम महान हो। यार पास लिखिसे हम साथ साथ पढ़ते ड्रेस या तो हम साथ साथ पढ़ते हैं। यार पास लिखिसे मदन और करीम दोस्त ड्रेस या तो मदन और करीम दोस्त हैं। यार पास 14 नम्बरत दिसे पाठ में आए कुछ शब्दों के अर्थ जाने। ইয়াত পাঠত থকা কিছুমান শব্দৰ অৰ্থ দিছে। প্ৰথম শব্দটো আছে মন্দবুদ্ধি। ইয়াৰ অৰ্থ দিছে কম বুদ্ধিৱালা। ইয়াৰ পাছত নেক্সট শব্দ দিছে কমজোৰ। ইয়াৰ অৰ্থ দিছে দুৰ্বল। ইয়াৰ পাছত নেক্সট দিছে সহপাঠী। ইয়াৰ অৰ্থ দিছে সাথ পঢ়নেৱালা। ইয়াৰ পাছত নেক্সট শব্দ আছে নিশ্চয়। ইয়াৰ অৰ্থ দিছে নিৰ্ণয়। ইয়াৰ পাছত শব্দ দিছে जगत। यार अर्थ दिसे कुएं के ऊपर का चबूतरा। यार पाছত नेक्स्ट शब्द आसे गड्ढा। यार अर्थ दिसे जमीन में गहरा स्थान। यार पाছৰ শব্দ হৈছে उत्तर। यार अर्थ হৈছে जवाब। আৰু একেবাৰে শেষৰ শব্দটি হৈছে प्रसिद्ध। यार अर्थ হৈছে मशहूर।